তো হেল্ল' অসম বাহিৰে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। তো গাইজ আজি আমি যাওঁ দহা খাবলৈ, আৰু সেই দহাটো এটা সাধাৰণ দহা নহয়, এজন MLA ৰ দেউতাকৰ দহা। তো গাইজ দহাখননো কেনেকৈ হৈছে আমি চাবলৈ গৈ থাকোঁ বলক। তো গাইজ কমেণ্ট কৰি জনাব আপোনালোকে আমাৰ মিচিং সমাজৰ দহা খাই পাইছে নাই, আৰু বলকচোন আজি বিধায়কৰ ঘৰৰ দহা কেনেকুৱা হয় চাই লওঁ। তো গাইজ অলপ পাছতে আমি দহাতলি পামহি আৰু। তো গাইজ ইয়াৰ পৰা অলপ আগতে ভুৱনগাম ডাঙৰীয়া দেৱৰ দেউতাকৰ দহাতলি। তো গাইজ যিহেতু MLA ঘৰৰ দহা হয়, গতিকে ইয়াত আৰক্ষী বাহিনীও লগাই থৈছেগৈ ট্ৰেফিক কণ্ট্ৰল কৰিবলৈ। গাইজ ফাইনেলি পালোহি আমি, বাইককেইটা ইয়াতে থৈ পিনি আমি দহা খাবলৈ সোমাম আৰু চাই থাকিব মোৰ লগত আপোনালোকে। তো গাইজ ফাইনেলি পালোহি আমি। তো গাইজ এয়াই হৈছে আমাৰ বিধায়ক ভুৱনগাম ডাঙৰীয়াৰ দেউতাক নন্দেশ্বৰ নাটেগাম ডাঙৰীয়াৰ তৎকাং লঙা। তো গাইজ চাইছেনে জেগাখন? মোৰ জীৱনকালত এতিয়ালৈকে মই ইমান ডাঙৰ দৎকাং মানে দহা খাই পোৱাই নাই, আৰু এনেকুৱা ক'তো মই বাৰু শুনাও নাই আৰু দেখাও নাই। যিহেতু আমাৰ বিধায়ক ডাঙৰীয়াৰ দেউতাকৰ দহা হয়, গতিকে তেওঁ পূৰা চেষ্টা কৰিছে যিমান পাৰে ইমান ভালকৈ কৰিবলৈ। আমি বৰ্তমান খাবলৈ বহিলোঁ। আজিলৈ দহা ইমান ডাঙৰ কথা মই খাই পোৱা নাই, গতিকে চাই লওঁ কি কি দিয়ে। বটলৰ লগত চাৰ্ভ কৰিছে প্লেট আৰু পিচ, মাংসৰ পিচ, গাহৰি মাংস এই বটলৰ লগত পানীৰ লগতে ইমান ভালকৈ দিছে। তো গাইজ ভাবি চাওক কিমানজন মানুহ আহিছিল চাগে, আৰু কিমান খাই আছে এতিয়াও বৰ্তমান, চাই লওক আপোনালোকে নিজেই। তো গাইজ পেট পূজা কৰাৰ পাছত মই হাত ধুইছোঁ, আৰু হাত ধুই পিনি আপোনালোকক জেগাকেইটা ভালকৈ দেখুৱাম, চাই ল'ব নিজেই। তো গাইজ দেখিছেনে খোৱা ছিষ্টেমটো ব্লক ৱাইজত কৰি দিয়া হৈছে। এটা ব্লকত গাহৰি, আৰু আনটো ব্লকত মুৰ্গী, আৰু এটা হৈছে ভেজিটেৰিয়ানছ। ভাবি চাওক গাইজ ইমানজন মানুহক খুৱাবলৈ হ'লে কিমান ডাঙৰ পাকঘৰ হ'ব লাগিব। চাওক এয়া ৰান্ধনীশাল, এই ৰান্ধনীশালতে সকলোৰ কাৰণে ভাত বনোৱা হৈছে। তো গাইজ দেখিছেনে এইজনেই হৈছে আমাৰ বিধায়ক ভুৱনগাম ডাঙৰীয়া, তেওঁৰ দেউতাকৰে আজি দহা। তেওঁক আপোনালোকে ভালকৈ চাই লওক, এইজনেই আছে, চিনিয়ে পাই চাগে আপোনালোকে প্ৰায়ভাগ মানুহে। তো গাইজ এইখন হৈছে জিৰণি কোঠা, ইয়াতে জিৰাব পাৰি। গাইজ আমাৰ বিধায়ক ডাঙৰীয়াৰ দেউতাকৰ দহা খাই বহুতেই ভাল লাগিল। চ' ইমান ভালকৈ যে মই জীৱনত দেখাই নাই বাৰু দহা। কমেণ্ট কৰি জনাব আমাৰ মাজুলীৰ মাননীয় বিধায়ক ডাঙৰীয়াৰ দেউতাকৰ দহা কেনেকুৱা আছিল, আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ এই ফোনিফাই বয় নামৰ চেনেলটোক নিশ্চয়কৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি নাপাহৰিব।